ইয়াতে বনাই থৈ দিছে। চাব পাৰে এতিয়া লাইটিং লগালে ইয়াতে পিছফালে মোৰ পিছফালে চাব পাৰে এইখন পাৰ্ক। হাই ফ্ৰেণ্ডছ, মই আছোঁ বৰ্তমান গুৱাহাটীৰ মাজতে থকা এখন ধুনীয়া পাৰ্কত। তো আপোনালোকে চাব পাৰে মোৰ আগৰ পিনে আছে পাৰ্কখন। তো গৈ আছোঁ পাৰ্কখনত, গৈ পিনে আপোনালোকক দেখাই আছোঁ ভিতৰত। তো চাই থাকক ভিডিঅ'টো শেষ হ'লে। তো নমস্কাৰ, মোৰ নাম দিগন্ত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰিয়ানা ট্ৰেভেল ব্লগ। তো চাব পাৰে ফ্ৰেণ্ডছ আগৰ পিনে এইটোৱে হ'ল মেইন গেট পাৰ্কখনৰ। তো ভিতৰত গৈ আছোঁ, গৈ পিনে দেখাইছোঁ আপোনালোকক। ইয়াতে টিকট কাটিব লাগিব, টিকটটো কাটি লওঁ, লৈ পিনে আপোনালোকক দেখাইছোঁ ভিতৰত সোমাই। খুব ধুনীয়া পাৰ্ক হয় এখন। টিকট কাটি ল'লোঁ আমি এতিয়া, এইটো চাব পাৰে এজনৰ 20 টকাকৈ লৈছে টিকট। তো ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে এইবিলাক চাইডত এইবিলাক খুব ধুনীয়া হয়, খুব ধুনীয়া পাৰ্ক হয় এইখন। এইখন আপোনাৰ আদাবাৰী আৰু আপোনাৰ এইপিনে মালিগাঁৱৰ মাজতে আছে এই পাৰ্কখন গুৱাহাটীত। তো চাব পাৰে এইবিলাক ঘাঁচবিলাক চাব পাৰে, এইবিলাক অৰিজিনেল হয়, হেৰি নহয় প্লাষ্টিকৰ নহয়, এইবিলাক অৰিজিনেল। ধুনীয়া এটা পুখুৰী ইয়াতে বনাই থৈ দিছে আৰু চাইডৰ পিনে এইবিলাক পাথৰ, পাৰে পাৰে এইবিলাক পাথৰ লগাই থৈ দিছে। ইয়াতে যেতিয়া মানে ৰাতি লাইটিং দিয়ে তো তেতিয়া আৰু বেছি ভাল লাগে ইয়াতে। তো বাকী আপোনালোকে চাব পাৰে খুব ধুনীয়া পাৰ্ক হয়, বহুত মানুহ হয় ইয়াতে। আগৰ পিনে আৰু দেখাই আছোঁ আপোনালোকক, ডাঙৰ আছে পাৰ্কখন। তো চাইডৰ পিনে এইবিলাক বহা ধুনীয়া ধুনীয়া জেগা আছে, চাব পাৰে এইবিলাক। ইয়াতেও বহিব পাৰে আপোনালোকে, এইটো ৰেষ্ট ৰুম ইয়াতে বনাই থৈ দিছে। বাকী আৰু আগৰ পিনে চাব পাৰে সেইবিলাক আগৰ পিনে খিলনা আছে বাচ্চা খেলাৰ কাৰণে, এইবিলাক দেখিছে। তো দেখিছে ফ্ৰেণ্ডছ এইবিলাক বাচ্চা খেলাৰ কাৰণে ইয়াতে আছে ঝুলনা, এইবিলাক চাব পাৰে ইয়াতে। এইবিলাক এইফালেও আছে, এইবিলাক চাব পাৰে। উঠিবা? অঁ উঠা কাৰোবাৰ লগত দিয়া। আছে যোৱা তুমি উঠাচোন, সেইফালে উঠা যোৱা। নাই এইটো ভাৰী হৈ গ'ল ন, এইফালে বহিছে তুমি এইফালে আহা। নালাগে, এটা এইফালে চাওঁ এটা এইফালে চাওঁ, তেতিয়া হ'ব। দেৱা বা সাইডে সাইডে ধুনীয়া ধুনীয়া ফুল লগাই থৈ দিছে, এইবিলাক দেখিছে খুব ধুনীয়া ধুনীয়া ফুল লগাই থৈ দিছে। তো পৰিৱেশটো বহুত ধুনীয়া লাগিছে ইয়াতে।
এই পাৰ্কখনৰ। বহুত ধুনীয়া হয়, আপোনালোকে আহিব পাৰে ইয়াতে। গুৱাহাটীতে আছে এইখন পাৰ্ক। তো মই ডেছক্ৰিপশ্যনত আপোনালোকক লোকেশ্যনটো দি দিম, তো আপোনালোকে আহিব পাৰে। এইফালেও আছে, চাব পাৰে এইবিলাক খেলা বস্তু, খেলনা এইবিলাক চলনা আছে, দেখিছে। গাইজ আগৰ পিনে চাব পাৰে, এই বাচ্চাবিলাক ধুনীয়াকৈ খেলি আছে। তো গাৰ্জেনবিলাকে ৰখি ৰখি চাই আছে। তো ধুনীয়া আৰু মানে ধুনীয়াকৈ এনজয় কৰিব পাৰে। তো বাচ্ছা একো কৰিবই নালাগে, ইহঁতে নিজে নিজে খেলে। ইয়াতে বহুত ধৰণৰ খেলা বস্তু আছে। এইবিলাক মানে পাৰ্কখনৰ আধা মানে এইপিনে মানে খেলা বস্তুৱে আছে বহুত। আৰু এইবিলাক বহা জেগা আছে ধুনীয়া, ইয়াতে বহি ফটো উঠিব পাৰে। লাইটিংটো খুব ধুনীয়া, লাইটিংটো মানে খুব ধুনীয়াকৈ দিছে মানে ইয়াতে পাৰ্কখনত। তো সেইটো কাৰণে সন্ধিয়া টাইমখিনিত বেছি ভাল লাগে ইয়াতে লাইটিংটোৰ কাৰণে। আৰু এইবিলাক ৱাটাৰ ফ্ল' আগৰ পিনে চাব পাৰে, এইবিলাক খুলি দিছে এতিয়া। সন্ধিয়া টাইমত খুলি দিয়ে আৰু লাইটিংবিলাক লগাই দিয়ে। তো সেইটো কাৰণে বেছি মানে ধুনীয়া হয় মানে পাৰ্কখনৰ সৌন্দৰ্যটো। তো আগৰ পিনেও যাম ফ্ৰেণ্ডছ, আগৰ পিনে এটা মানে গেলেৰী আছে, তাৰ ওপৰৰ পৰা মই ভিউটো দেখাম আপোনালোকক। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ইয়াত ছাইডৰ পিনে আপোনালোকে চাব পাৰে এইবিলাক বকুল গছ লগাই থৈ দিছে। আৰু ৱালত এইবিলাক 3D ষ্টাইলত এইবিলাক বনাই থৈ দিছে, আপোনালোকে চাব পাৰে। আৰু বহুত ডাঙৰ পাৰ্ক হয় এইখন। আৰু আবেলি টাইমত মানে ভিৰটো বেছি হয় ইয়াতে, আৰু ছানডে বহুত ভিৰ হয় ইয়াতে। তো আপোনালোকে চাব পাৰে। আৰু আগত মানে এটা গেলেৰী আছে, গেলেৰীৰ ওপৰৰ পৰা আপোনালোকক মই ভিউটো দেখাই আছোঁ। এখন অ'পেন জিমো আছে আগত। তো অ'পেন জিমখনতো যাম, আপোনালোকক গোটেইখিনি দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। মই আগত গৈ আছোঁ এতিয়া। আৰু এইপিনে ছাইডৰ পিনে চাব পাৰে, এইবিলাক বহা ধুনীয়া ধুনীয়া জেগা আছে। খুব চাফা কৰি ৰাখিছে, খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। আৰু আহি পালোঁ এতিয়া গেলেৰী। তো গেলেৰীটো চাব পাৰে আপোনালোকে। ওপৰৰ পিনে মই ওপৰত গৈ পিনে আপোনালোকক দেখাই আছোঁ। ওপৰৰ ভিউটো খুব ধুনীয়া এটা ভিউ হয়। তো ৰাতি যেতিয়া মানে লাইটিং দিলে আৰু বেছি ভাল লাগে। আৰু তলৰ পিনে গেলেৰীটোৰ তলতে ইয়াতে খেলা ধুনীয়া বস্তু আছে, অ'পেন জিম এখনো আছে। তো তাতেও লৈ যাম আপোনালোকক। ওপৰৰ পৰা মই ভিউটো দেখাই আছোঁ আপোনালোকক, চাব পাৰে। এইটো দেখিছে, খুব ধুনীয়া এটা ভিউ হয়। আৰু ছাইডত এইটো মেইন ৰোডৰ ছাইডতে আছে এই পাৰ্কখন, অটল উদ্যান, এইখনে চাব পাৰে। এতিয়া লাইটিং লগালে ইয়াতে পিছফালে, মোৰ পিছফালে চাব পাৰে, এইখন পাৰ্ক। মোৰ পিছফালে দেখিছে আপোনালোকে, লাইটিং লগাই দিয়ে, কিমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। তো আপোনালোকে আহিব পাৰে। এতিয়া সন্ধিয়া টাইমত বহুত বেছি ভাল লাগে ইয়াতে, লাইটিং দিয়া থাকে। কলহ ডিজাইনত বনাইছে এইটো দুটা, খুব ধুনীয়া লাগিছে। এইফালে পূৰা গান চান বজাই আছে খুব ধুনীয়াকৈ। এইফালে দেখিছে ফ্ৰেণ্ডছ, পূৰা গান চান বজাই আছে, পূৰা এনজয় কৰি আছে ইয়াতে, চাব পাৰে। পৰিৱেশটো বহুত ভাল লাগে। তো পিছফালে এইবিলাক গান চান বজাই আছে। তো ফ্ৰেণ্ডছ, আগৰ পিনে এখন জিম আছে। তো জিমখনত আপোনালোকক দেখাই আছোঁ মই ইয়াতে। এইফালে যাব লাগিব। এইখন এখন অ'পেন জিম ইয়াতে বনাই থৈ দিছে, ইয়াতে চাব পাৰে। দেখিছে ফ্ৰেণ্ডছ, এইবিলাক ধুনীয়াকৈ ইয়াতে বনাই থৈ দিছে। ফ্ৰেণ্ডছ, এই গছডাল চাব পাৰে, দেখিছে
খুব ধুনীয়াকৈ সজাই পিনে বনাইছে ফেঞ্চি পাৰ্কখন। চাফ চিকুণ হয় ইয়াতে, চাইডে চাইডে এইবিলাক ডাষ্টবিন ৰাখি দিছে, তো মানে লেতেৰা কৰিব মন নাযাব আপোনালোকৰ। বহুত ধুনীয়া চাফা হয় ইয়াতে। তো এইটোৱে আছিলে এই আদাবাৰীত থকা এখন পাৰ্কৰ ভিডিঅ'। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু খুব ধুনীয়া জেগা হয়, আপোনালোকে ধুনীয়াকৈ আহিব পাৰে ইয়াতে, এনজয় কৰিব পাৰে ইয়াতে আহি পিনে। খুব ধুনীয়া পাৰ্ক হয়। তো এইখন আদাবাৰীতে আছে, গুৱাহাটী আদাবাৰীত। তো আহিব পাৰে আপোনালোকে। তো ফ্ৰেণ্ডছ, এইটোৱে আছিলে আদাবাৰীৰ এই পাৰ্কখনৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, যদি চেনেলটো প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন লগত লগ পাম, তেতিয়ালৈ বাই বাই, ধন্যবাদ। যাওঁ খোজকাঢ়ি পিনে আমি।